হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল। চ' আজি সুভাষৰ বিয়া। তো সুভাষ এয়া মোৰ লগত আছে। তো বিয়া পাতি কেনেকুৱা লাগছে, ফিলিংছ কেনেকুৱা? ফিলিংছ অসম্ভৱ অসম্ভৱ ন? বিয়া পাতিবতো লাগিছিল না? বহুতে ভাল লাগিছে। সমজ ৰে? ধুনীয়া চলি আছে। আচ্ছা, বিয়াত কি কি খোৱাবা, কি কি খোৱাবা? বিয়াত মানে আৰু যিখিনি আৰু নৰ্মেলি যিখিনি চলে সেইখিনি ন? খালে গম পাম। এতিয়া নকয়তো ছাৰপ্ৰাইজ। আৰু সাসপেন্সত থাকা ঠিক আছে বাৰু। আৰু বিয়াৰ খুব বেছি জনালো আৰু অসমবাসী ৰাইজৰ পৰা বিয়াৰ আশীৰ্বাদ বিচাৰিলো। গতিকে আশীৰ্বাদ জনাব আৰু যাতে যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছো। ধন্যবাদ সুভাষ। থেংক ইউ। বিয়াৰ উলহ মালহৰ মাজতে এয়া ভাত পানীৰ ব্যৱস্থা কৰিছে, ভাত বিতৰণ কৰিছে। আৰু এইটো হৈছে আপোনালোকৰ মানে ভাত খোৱা ঠাই। এইটো আপোনালোকৰ তাত পিনে কি বুলি কয় জনাবচোন কমেণ্ট কৰি। আৰু আমাৰ ইয়াতে ভোজনালয় বুলি কয়, আপোনালোকৰ সেই পিনে মানে আপোনালোকে য'ত চাই আছে তাত আপোনালোকে কি বুলি কয় নামটো মেনশ্যন কৰিব কমেণ্ট বক্সত, ঠিক আছে? এই পাপুদা, এয়া আমাৰ দৰা, এয়া আমাৰ দৰা, দৰাৰ ঘৰত কেন্দ্ৰ ফুলৰ মালা। আৰু এয়া আমাৰ কেমেৰামেন এই চাওঁ হাঁহি দিছে, ফিচকে আহি মাৰছে। আৰু এইটো মন্দ এয়া আমাৰ বান্ধৱী, এয়া আমাৰ মাছ হয়। পিছত থাকলে এতিয়া বৰ্তমান মোৰ লগত আছে আমাৰ কেমেৰামেন আৰু বেক চাইডত আছে এইটো আপোনাৰ গোটেই অডিয়েঞ্চ। তো কেনেকুৱা লাগিছে ভিডিঅ'টো নিশ্চয় ক'ব আপোনালোকে। আৰু এই আমাৰ ৰাহুল মজা। ফাইনেলি আমাৰ সুভাষৰ বিয়াখন হ'ব যাবা বলছি। সুভাষতে হাঁহি দি এইটোৱে লাগে আমাক, এই সুভাষৰ বিয়া। গতিকে আমি আশীৰ্বাদ কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। তো বেক চাইডত আছে আমাৰ কেমেৰামেন আৰু ফ্ৰণ্ট চাইডত আছে আমাৰ সুভাষ। ধন্যবাদ। অ'কে। এতিয়া বৰ্তমান বেংক পাৰ্টি মেন। বিয়া বুলি ক'লে বেংক পাৰ্টি মেন। তো বেংক পাৰ্টি কিছুমান দৃশ্য দেখুৱাই লৈছোঁ। এয়া মোৰ টিকলাটো শুই আছে আৰু মিছেছ আৰু এই মাতাৰ আৰু এইটো পেণ্ডেল।
আৰু এইটো হৈছে বাহিৰৰ পৰিৱেশ চাই লওক আপোনালোকে বাহিৰৰ পৰিৱেশ দিনত পৰিৱেশ দেখাইছিলোঁ অকণমান দেখাইছিলোঁ কিন্তু ৰাতিৰ পৰিৱেশ এইটো চাই লওক ভালকৈ চাই লওক আৰু এতিয়া বৰ্তমান বেণ্ড পাৰ্টি চলি আছে মানে বেণ্ড পাৰ্টি অ'কে চ' এইটোৱে এই আমাৰ আৰু টুটু আছে টুটু খুৰা বিয়া খাই কেনেকুৱা লাগিল বেয়া খাই অলপ ভালে লাগিছে কিন্তু অলপমান গণ্ডগোল হৈছে মানুহ বহুত হৈছে হেৰি কৰিব পৰা নাই অঁ তাৰপিছত আৰু এনে ঠিকে আছে হৈছে ঠিকে অঁ মাছ মাংস আইটেম দুটাই হৈছে বঢ়িয়া 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 আৰু এতিয়া ধৰা আহিছে ধৰা কেনেকৈ আহিছে দেখুৱাইছোঁ ৰ'ব 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 ধৰা আহিছে বেক কেমেৰাত চাই থাকক ধৰা আহিছে ধৰা ধৰা মেইন ধৰা মেইন আৰু বৰ্তমান দৰাক প্ৰশ্ন সুধি আছে কি প্ৰশ্ন সুধিছে শুনাব নোৱাৰিম চাউণ্ড হৈ থকাৰ কাৰণে কিন্তু প্ৰশ্ন সুধি আছে আৰু এয়া মোৰ ফ্ৰেণ্ড বিকাশ 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 কিবা এটা কওক বিয়া কেনেকুৱা লাগিল বিয়া খুবেই ভাল লাগিছে আৰু আমাৰ লগৰীয়া আমাৰ সুভাষৰ বিয়া বিয়া যথেষ্টখিনি ভাল লাগিছে আৰু তোমাৰো বিয়াখন অতি সোনকালে খাব পাম বুলি আশা থাকিল বিয়া পাতিছি মই অ, অলৰেডি তুমি পাতিলা নেকি বিয়া মোক কিয় কোৱা নাই তুমি বেয়া কাম কৰিছা ঠিক আছে ভাল লাগিছে তোমাক লগ পাই ঠিক আছে এয়া চাওক ৰাতিৰ পৰিৱেশ এইখন গাড়ী দৰা নহয় কিন্তু এইখন সুভাষৰ বিয়াৰ ব্লগটো মই নবনালোঁ হয় কিন্তু বনাইছোঁ কিয় সি মোৰ একেলগে ক্লাছমেট লগতে আমি একেলগে চাকৰিও কৰোঁ সেইটো কাৰণতে বনালোঁ কেনেকুৱা হৈছে বিয়াখন চাব আপোনালোকে পাবজি লাভাৰ নেকি পাবজি লাভাৰ নামটো ক মৃন্ময় কলিতা মৃন্ময় কলিতা দেৱন তাৰ আৰু আৰু এই চাওক এনজয় তো গাইজ সুভাষৰ বিয়াখন চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আজিলৈকে বাই বাই